তো হেল্ল' গাইজ, মই সুমিত গগৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ AS05লৈ। তো আজি ব্লগটো আৰম্ভ কৰা বহুতো পলম হ'ল, মানে দেৰি হৈ গ'ল, কিয়নো আজি মানে ব্লগটো মই ঘৰ আহি গা চা ধুই মেলিহে ষ্টাৰ্ট কৰিছোঁ। আমি ৰাতিপুৱা 7টা বজাতে গৈ মাল চাল লোড দি পেলাই ছেটআপ কৰি আজৰি হৈ আছোঁ। এতিয়া চব বাস্তৱেত আছে MSA হলত, মানে আজি প্ৰগ্ৰেম আছে আমাৰ গোলাঘাট MSA হলত। আৰু কি প্ৰগ্ৰেম মানে মহাত্মা বাল্য ভৱনৰ ৰাস আছে, আজি স্কুলৰ ৰাস হয়, ষ্টুডেণ্টবোৰে কৰিছে। তো আজি আমি তাত যাব লাগিব। তাত বক্স চক্স ছেটআপ হৈ গ'ল, বাস্তৱহেত দীপাংকৰহেত গোটেইখিনি আছে। তো তাত গৈ পেলাই ব্লগ বনাম। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আৰু মোৰ ব্লগ বহুতো দিবলৈ আছে, মই দিয়া নাই, মই একদিন সময় পোৱা নাই ব্লগ দিবলৈ, যিহেতু প্ৰগ্ৰেম নন ষ্টপ। কালি আহিহে অলপ মানে ঘৰত শুবলৈ পাইছোঁ। তো সেয়া ভিডিঅ'টো লাষ্টলৈকে চাব। লাভ ইউ অল, ষ্টে ছেক্সি, চাই থাকিব। তো গাইজ লাইটটো অফ কৰি থোৱা আছে, তো ফ্লেছত বনাইছোঁ। তো মোৰ ৰুমটোৱেতো চাব পাৰে কি ধুনীয়াকৈ ভণ্টিয়ে মানে আহি পেলাই গোটেই ট্ৰফিজবোৰ মোৰ সজাই থৈ গৈছে। তো সেয়া মা দেউতা আছে, তাৰপৰা সেইফালে মা, মই, এইফালে আপোনাৰ কৃষ্ণ, এইফালে মই, এইয়া ভণ্টি। তো সেয়া ট্ৰফিজগাল ইয়াত থৈ চাওঁ। মই মানে ওলোৱাই নাই, কাপোৰ আনিবলগীয়া হ'ল। তো এতিয়া যাওঁ আৰু ৰুমটো লক মাৰি দিওঁ। লক মানে কি আৰু আমাৰ ঘৰ যিহেতু লোৱা হৈছেহে, বেছিদিন হোৱাই নাই। তো ইমান ভালকৈ কাম বন চলি আছে আৰু। তো চাবি লৈ ল'লোঁ, দৰ্জাখন এতিয়া লক মাৰি দিওঁ আৰু গাইজ। চৰি, দৰ্জাখন বাহিৰ ফালৰ পৰা। তো গাইজ দৰ্জাখন তলাটো মাৰি দিওঁ আৰু বাকী গৈ থাকোঁ আৰু চাই থাকক, ভিডিঅ'টো দেখাই আছে মোক। জেকেট এটা লৈ লৈছোঁ, যিহেতু ৰাতি হ'ব, ঠাণ্ডা লাগিব। 1 ছেকেণ্ড গাইজ, তলাটো মাৰি লওঁ। হৈ গ'ল, যাওঁ, বাইক ৰখি আছে তাত। আইতা ভাত খালে নাই? কিহে খালে? মই ভাতকেইটা খাই ওলাইছোঁ আৰু। হা, সি আহিছিলে নি? মই নাই। হা, মাও নাই। তো গাইজ গৈ থাকোঁ, ভিডিঅ' বনাই আছোঁ, চাই থাকক। তো গাইজ আমি চাউল পাই গ'লোহি, বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোক, চাই থাকক। তো গাইজ মই পাই গ'লোহি, এইফালে বাস্তৱ বহি আছে, সি চাউণ্ড চলাই আছে পূৰা। তো গাইজ চাহ অহাৰ লগে লগে কাম ওলাই গ'ল, কৰি আছোঁ ৰ'ব।
গাইজ আমাৰ মাজত ডিপু আহি গ'ল এফালে ঘূৰ তো ডিপু এইফালে বাস্তৱৰ চাউণ্ড আজি লাগি আছে তো আজি এমেচা হলৰ ৰাস তো এইফালে আপোনাৰ বাস্তৱ আৰু এইফালে লাইটিঙত আছে চন্দন দা চলাই আছে আৰু চাই থাকক ভিডিঅ' বনাই কৃষ্ণ জন্ম হৈছে কৃষ্ণ জন্ম জন্ম হৈছে কি ধুনীয়া দেখাইছে চব কালি যে কৃষ্ণ জন্ম হৈছে চবে গম পাবলৈ বেক চাইডে আপোনাৰ ডাঙৰ কৃষ্ণ ওলাই গৈছে তো গাইজ গ্ৰীণ ৰুমত আহিছিলোঁ গ্ৰীণ ৰুমত আহি পেলাই বৰ বিশেষ দৃশ্য দীপাংকৰ আৰু কমলীয়া মাৰি আছে পুতলা মেকআপ পুতলা মেকআপ চাওক গাইজ বেলেগ একো নাই আপোনাৰ চেলাৰী আঁকি দিছে বগা ফুট এটা দি দিছে আৰু পূৰা সেন্দুৰ মাৰি আছে চাউণ্ডলৈ প্ৰথমবাৰ মেকআপৰ কাম কৰিছে তলক মই মেকআপত দিম ঐ তো এয়া গ্ৰীণ ৰুমৰ দৃশ্য Kutoran hat kela bukan kio kula kuda. Yo. Anda loga. Lagi sih naga.
এখন তেল কাটি মই সকলো বুজিছোঁ এয়া দুষ্ট কালিকানৰ কাল ৰবি বুদ্ধ আজিবোৰ নভৱমূল শক্তিৰ পৰীক্ষা আগে মোৰ স্পৰ্শত লগৰীয়াসকলক জীয়াই লওঁ টিকটৰ ইমান দাম গতিকে আমি ভাবিলো আলোচনা কৰি যে কিয়নো আমি ৰাসখন কিয় কৰিব নোৱাৰো ছাৰৰ ওচৰলৈ আমি প্ৰস্তাৱটো লৈ গ'লো ছাৰে একে আশাৰে আমাক সমৰ্থন কৰিলে কৰা মই আছো তোমালোকৰ লগত কথাটো কৈ দিলো হয় তাৰপিছত আমাৰ চিন্তা নাইকিয়া হ'ল কেনেকৈ কৰিম আমাৰ ষ্টেজো এটা নাচ গান স্ক্ৰিপ্টখন ইমান ডাঙৰ গতিকে ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ সকলোৰে সহায় আমি ভাবোঁ আমি আজি সফল হৈছোঁ আপোনালোক সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ বিশেষকৈ ছাৰলৈ বাইদেউলৈ আমাৰ অধ্যক্ষা মহোদয়া বাইদেউ আমাক বহুত সাহস দিছে উপাধ্যক্ষা মহোদয়া বাইদেউ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আমি অন্তৰৰ পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই মোৰ ফালৰ পৰা তোমালোকক হেল্প কৰিছোঁ বহুত ভাল কৰিলা তোমালোকে মই মানে আজি বিৰাটেই সুখী সঁচাকৈ সুখী মানে মই সকলোকে বহুত ধন্যবাদ তো গাইজ একেবাৰে লাষ্টত এডৰ নাচ চাওক বাল্য নিকেতনৰ ল'ৰা ছোৱালীগাল নাচ তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চুলি দেখিছে মানে টুপি পিন্ধি আছিলোঁ তো মানে অলপ জুতলা পুতলা হৈ আছে তো ভিডিঅ' যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো লাভ ইউ অল ষ্টে চেক্সি জয় অসম বাই বাই